Hello everyone, আজি ভিডিওটো অলপ বিশেষ কাৰণ আজিহে পকিতৰ ওপৰত মই সোণোৱাল বুৱাৰী হলো। ৰাতিপুৱাই ৰেডি হলো আমাৰ ঘৰৰ ওচৰতে থকা বাইথ থানখনলৈ যাবলৈ কাৰণ আজি সোণোৱাল সকলৰ বাইথ পূজা। ইয়াত আহি প্ৰথমতে আমি দুই শাহু বুৱাৰীয়ে একেলগে চাকি জ্বলাই ভগৱানৰ আশীৰ্বাদ লৈ ললো। আচলতে বিয়াৰ পিছত এইবাৰহে প্ৰথম মই বাইথ পূজালৈ আহিছো। সেই কাৰণে ভিডিওটোৰ আৰম্ভণিতে মই আপোনালোকক কলো যে আজিহে আচলতে মই সোণোৱাল বুৱাৰী হলো। এই বাইথ পূজাত গুৱাহাটীৰ প্ৰায় সকল সোণোৱাল লোকৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী টিম্পী সোণোৱাল আৰু অসমৰ মাষ্টাৰ চেফ উইনাৰ নয়নজ্যোতি শইকীয়াও আহিছে। আৰু সকলোতকৈ ইন্টাৰেষ্টিং কথা কি জানেনে, আজি এই বাইথ পূজাত মোৰ শাহুমায়ো পাৰফৰ্ম কৰিছে। যদি আপোনালোকৰ ভাল লাগিল তেনেহলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। ওকে, ষ্টে টিউন গাইজ, বাই বাই।